এই 98জন ডিছকাৰেজ কৰা মানুহৰ মাজত 2জন হ'লেও পজিটিভ মানুহ ওলাব যি মোক উঠি যাবলৈ সহায় কৰিব আৰু এনেকুৱা 20 লাখ কি 40 লাখ টকাৰ সোণ ঘটিবলৈ মোক আকৌ সহায় কৰিব। ইমান কুমলীয়া মনটোক মানে ইমান এনেকৈ কন্দাইছোঁ, এনেকুৱা অত্যাচাৰ কৰিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিন্দাছ পিংকি। নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই এটা বিশেষ ভিডিঅ' এটা লৈ আহিছোঁ, যিহেতুকে সুকন্যা ৰাজগুৰু সকলোৱে চিনি পায়। বহুত ধুনীয়া আৰ্টিষ্ট, অভিনেত্ৰী হয় আৰু মোৰ একদম ফেভৰেট হয়, বহুত ভাল লাগে। আৰু যিহেতুকে তেওঁ এটা লাইভ ভিডিঅ' বনাইছে আৰু সেই লাইভ ভিডিঅ'টো ভাবিছোঁ আপোনালোকৰ আগত দেখাই দিওঁ, কাৰণ এনেকুৱা কাৰো লগত হ'ব নালাগে। আজি তেখেতৰ লগত হৈছে, হয়তো কালি মোৰ লগতো হ'ব পাৰে আৰু মোৰ লগত অলৰেডি হৈ উঠিছে। সেইবাবে তাৰে আগতে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই লওক। সুকন্যা ৰাজগুৰুক পেছাত আপোনালোকে এগৰাকী অভিনেত্ৰী হিচাপে জানে। দেৱাশিষ বৰঠাকুৰ মোৰ স্বামী, আমাৰ ছোৱালী দেৱকন্যা। আপোনালোকে চবেই চিনি পায় আমাক। বহুতৰ মতে সেয়া আমাৰ বাবে সৌভাগ্যৰ কথা আৰু কিছুমানৰ বাবে এতিয়া আমাৰ কাৰণে এইটো এটা অভিশাপ। সুকন্যা ৰাজগুৰু হ'বৰ কাৰণে বহুত ডাঙৰ একো নহয় তাই, বা দেৱাশিষ বৰঠাকুৰ দেৱাশিষ হ'বৰ কাৰণে এখন ডাঙৰ যুদ্ধ পাৰ কৰি আহিবলগীয়া হৈছিল। আওপকীয়াকৈ বেলেগৰ লগত কথা নাপাতি চিধা আপোনালোকৰ লগত কথা পাতিবৰ কাৰণে আচলতে মই লাইভটো কৰিছোঁ আৰু এইটো মই ফেচবুকতো এৰিম। আজিৰ এই লাইভটো আচলতে মোৰ কিছু ক্ষোভ উজাৰিবৰ বাবে, আৰু এই ক্ষোভখিনি কিন্তু মোৰ আপোনালোকৰ প্ৰতি। কিয় জানেনে? কাৰণ মই ক'ৰবাত এটা ভুল ধাৰণা লৈ লৈছিলোঁ যে আপোনালোকে মোক বহুত বেছি মৰম কৰে। কিন্তু শিল্পী হ'লোঁ বুলিয়ে, মইতো নিজক শিল্পী বুলি নাভাবোৱেই, কাৰণ এক্টিং কৰিলে নাচিলে গালেই শিল্পী নহয় কেতিয়াও। কিন্তু এই আৰ্টিষ্ট হ'লেই অনবৰতে যে মানুহৰ টুলুঙা কথাৰ, টুলুঙা ব্যৱহাৰৰ, হাঁহিয়াতৰ পাত্ৰ হোৱা বা সহজভাৱে মানুহৰ আলোচনাৰ পাত্ৰ হৈ যাম, সেয়া কিন্তু সদায় শুদ্ধ হ'ব তেনে নহয়। আৰু কোনো মানুহে যে তাৰ প্ৰত্যুত্তৰ নিদিব সেয়াও নহয়। কালি ৰাতি যেতিয়া আমাৰ এই ঘটনাটো ঘটিলে, আমি এটা দিনৰ কাৰণে ঘৰত উপস্থিত নাছিলোঁ আৰু তেতিয়া সেই ঘটনাটো ঘটিলে। এনেকুৱা সময়ত মানসিকভাৱে যিকোনো ব্যক্তিয়ে ভাগি পৰে, এজন পাব্লিক প্ৰফাইলত থকা মানুহেই হওক, একেবাৰে সাধাৰণ মানুহেই হওক। আপোনালোকৰ প্ৰথম ভুলটো মই ভাঙি দিব বিচাৰিছোঁ যে এক্টিং কৰা, নাচা গানা কৰা প্ৰতিটো শিল্পীয়ে কোটিপতি নহয়। তেওঁলোকে উৰাই পইচা নাপায়, ইজি মানি নহয় তেওঁলোক বহুত বেছি ধনী নহয় যিটো আপোনালোকে ভাবে। ইহঁতৰ টকা কোনে খায়, গ'ল ভাল হ'ল। তেনেধৰণৰ কমেণ্ট কৰা সকলক কওঁ যে সেই বিয়াখনত মই জোৰোণ হিচাপে পোৱা বস্তুকেইটা, সেই বিয়াখনত মই মানুহজনক দিয়া সম্পত্তিকেইটা আমি থিয়েটাৰত ৰাতি টোপনি ক্ষতি কৰি 1-2 বজালৈকে নাচি গাই ভৰিত দুখ পাই কষ্ট কৰি মা দেউতাক ঘৰত এৰি তেনেকৈ গোটোৱা পইচাৰে এপদকৈ কিনা বস্তু। গতিকে প্ৰতিজন শিল্পীয়ে সুবিধাবাদী নহয়, প্ৰতিজন শিল্পীয়ে অকল ইজি মানি নাপায়, প্ৰতিজন শিল্পীৰে পৈতৃক সম্পত্তি নাথাকে, প্ৰতিজন শিল্পীৰে ঘৰত ডাঙৰ ব্যৱসায় থকা ব্যাগুম মানে এটা বেকগ্ৰাউণ্ড নাথাকে। কিছুমানে সাধাৰণভাৱে চিৰিয়েল কৰি, চিনেমা কৰি, নাটক কৰি, নাচ গান কৰি ঘৰ চলাই অকণমানকৈ পইচা গোটায় আৰু সেই পইচাৰে এটা ভৱিষ্যত গঢ়ে। এই ধুমুহাখিনিয়ে আমাক ভাঙিছে হয়, কিন্তু আমি ভাঙি পৰা নাই, আমি ভাঙিবলৈ বিচৰাও নাই। সুস্থ সবল হৈ আপোনালোকৰ আগত চকু পানী নুটুকি স্থিৰ হৈ থাকি আপোনালোকৰ মাজত থাকি কিবা এটা কৰি যাবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুগ্ৰহ কৰি মোক সহানুভূতিৰে যদি আপোনালোকক সহায় কৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ কাম নকৰিব। 1 2 নম্বৰ কথা, আজি এই গোটেই ঘটনাটো ঘটাৰ পিছত মোৰ ইউটিউব চেনেলটো এটা প্ৰশ্নবোধকত আহিছে। আজি যদি এই চেনেলটো মোৰ প্ৰশ্নবোধকত আহিছে, তেনেহ'লে মই আপোনালোকক এইখিনিতে সিদ্ধান্ত লৈ পেলাই জনাইছোঁ যে মই মোৰ চেনেলটো আপোনালোকে কওক, মই বন্ধ কৰি দিব লাগে যদি মই বন্ধ কৰি দিম। এতিয়া মোৰ চেনেলটো আপোনালোকে খুচৰক, গোটেই ভিডিঅ'জবোৰ চাওক। কেইটা তৰল টুলুঙা ফটুৱা ভিডিঅ' মোৰ ইউটিউব চেনেলত আপোনালোকে দেখিছে, কেইটা হোমটোৰ ভিডিঅ' আপোনালোকে মোৰ চেনেলত দেখিছে। আজি বহুতে তাত কমেণ্ট কৰিছে যে আৰু হোমটোৰ ভিডিঅ' বনাই দেখুওৱা। মোৰ কেইটা হোমটোৰ ভিডিঅ' আপোনালোকে ফেচবুকত দেখিছে নাজিৰাৰ ঘৰখনৰ। সেই লকাৰটোৰ ভিতৰত কেৱল মোৰ জোৰোণৰ বস্তুকেইটা নাছিলে, মোৰ ছোৱালীজনী সৰু খাৰু আছিলে, সোণৰ সৰু ফুলি আছিলে, তাইৰ কাৰণে এটাকৈ কৰা বস্তু আছিলে। সেই সৰু ছোৱালীজনীক লৈ মোৰ কি সপোন আছিলে, সেইখিনিক টুলুঙামি কৰিবলৈ আপোনালোকৰ লাজ লগা নাইনে? কি সতে আপোনালোকে টিপি লিখিব পাৰে সেইখিনি, কাৰোবাক সহানুভূতি দিব নোৱাৰে জাষ্ট বিকজ আৰ্টিষ্ট হ'ল বুলি, ইহঁতৰ ঢেৰ পইচা বুলি ভাবি যিটি আপোনালোকে কেনেকৈ লিখি দিব পাৰে। আমাক শক্তি দিব নোৱাৰে, কিন্তু আমাক ভাঙিটো নেপেলাব। বোলে মোৰ এই বিপদৰ সময়ত আপোনালোকে মোক সহায় কৰিব নালাগে, সহযোগ কৰিব নালাগে, মোৰ চকু পানীও মচিব নালাগে, কিন্তু অন্ততঃ মোক নিৰাশ নকৰিব। মোক মাৰ ভানি থিয় হ'বলৈ দিয়ক, যাতে মই আপোনালোকৰ আগত আহি পেলাই এইবোৰ এক্টিং চিৰিয়েল চিনেমাৰ কাম নকৰিলেও বেলেগ কাম কৰি হ'লেও মোৰ ছোৱালীজনীক ডাঙৰ কৰিব পাৰোঁ। কাৰণ আমাৰ নিচিনা চাকৰি নথকা 2টা মানুহৰ এতিয়া এটা ভৱিষ্যত আছে, এখন ঘৰ আছে। ছোৱালীজনীক আমি ডাঙৰ কৰিব লাগিব,
এখন ঘৰ তৰিব লাগিব, হেৰাই যোৱা গোটেই সম্পত্তিখিনি আকৌ তাৰ কাৰণে কৰিব লাগিব। অন্ততঃ ফুল কোমলীয়া ছোৱালীজনীৰ কাৰণে আমাক ইমান তললৈ পেলাই নিদিব আৰু আমাক মানসিকভাৱে অত্যাচাৰ নকৰিব। প্ৰতিদান হিচাপে আপোনালোকে মোৰ বিপদৰ সময়ত এনেকৈ তুলুঙামি কৰে, তেতিয়াহ'লে মোৰ হয়তো জীয়াই থাকিবলৈ কষ্ট হ'ব, উপকাৰ কৰিব নালাগে। আৰু এতিয়া যে মোক এনেকৈ দেখিছে, নেভাবিব যে মই হাঁহি আপোনালোকক ভিডিঅ' নিদিম। মই আপোনালোকক আকৌ ব্লগ দিম, হাঁহিয়ে ব্লগ দিম। কাৰণ মোৰ বিশ্বাস এই 98জন ডিছকাৰেজ কৰা মানুহৰ মাজত 2জন হ'লেও পজিটিভ মানুহ ওলাব, যি মোক উঠি যাবলৈ সহায় কৰিব আৰু এনেকুৱা 20 লাখ কি 40 লাখ টকাৰ সোণ ঘটিবলৈ মোক আকৌ সহায় কৰিব। সেই আশাৰে মই আপোনালোক সকলোকে এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। তো যিহেতুকে আপোনালোকে সুকন্যা ৰাজগুৰুৰ সকলো কথা শুনিলে, তেন্তে বহুতে বেয়া লাগিছে। আৰু হোমটৰটো ময়ো দিছোঁ, আৰু হোমটৰৰ ভিডিঅ' দিলে যে চুৰ হ'ব সেনেকুৱা একো কথা নাই। আৰু মানুহে নিজৰ কষ্টত সদায় আগবাঢ়ে, তেন্তে সুকন্যা ৰাজগুৰু মানে আজি নিজৰ কষ্টত মানে আগত গৈছে আৰু ধুনীয়া এটা আৰ্টিষ্ট বনিছে। আৰু ভাল লাগে, বহুতে ভাল লাগে তেখেতৰ। মই ভিডিঅ'বোৰ চাই থাকোঁ, বহুত ভাল লাগে। আৰু ভাবিছিলোঁ এই লাইভটো যাতে সকলোৱে শুনক, আৰু মানে যিহেতুকে দিছে সকলোকে শুনিবলৈ দিছে, তেন্তে সকলোৱে শুনক। আৰু এনেকুৱা কৰিব নালাগে, কাৰণ আজি মোৰ ঘৰটো চুৰ হ'ব পাৰে, তেন্তে হোৱাৰ পিছত যদি আপোনালোকে কয় কি হোমটৰৰ ভিডিঅ' দিয়াৰ পৰা মোৰ এনেকুৱা চুৰ হৈছে, ঘৰত চুৰ হৈছে, তেন্তে সেইটো বেয়া কথা। কাৰণ হোমটৰৰ ভিডিঅ' দিয়াৰ কাৰণে চুৰ নহয়তো। এনেকুৱা কমেণ্ট কৰিব নালাগে, সকলোকে আগবঢ়াৰ কাৰণে সহায় কৰিব লাগে। বৰ্তমান 2 দিন আগত মানে মই এটা ভিডিঅ' দিছিলোঁ, আৰু সেইটো কথা মই আপোনালোকক প্ৰকাশ কৰোঁ যে 2 দিন আগত মই ল'ৰাটোৰ এটা ভিডিঅ' দিছিলোঁ, কি মানে এনেই মানে এক্সাম বেয়া হ'বলৈ দিছিলোঁ। তাত আপোনালোকেতো দেখা পাইছে যে এক্সাম বেয়া হোৱা নাছিলে, কিন্তু কিছুমানে মোক কমেণ্ট কৰিছে যে ল'ৰাটোক অত্যাচাৰ কৰা কিবা দেখিছে নেকি আপোনালোকে সেই ভিডিঅ'টোত। তেনেহ'লে মইতো অত্যাচাৰ কৰা নাছিলোঁ, মই ধুনীয়া তাত মোৰ ল'ৰাটোৰ লগত মই নিজে প্ৰেংক কৰিছোঁ, মোৰ ল'ৰাৰ লগত মই প্ৰেংক কৰিছোঁ। তাতে মানে যদি কোনোবাই বেয়া পাইছে সেইটো আৰু মোৰ উপায় নাই, কাৰণ কিয় মোৰ ল'ৰাক মই কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ কি কৰিব সেইটো মই জানো। মোৰো এটা লিমিট আছে, ল'ৰা ছোৱালীক মানে প্ৰেংক কৰাৰো এটা লিমিট আছে, ধেমালি কৰাৰ লিমিট আছে, আৰু মানে খং কৰাৰ লিমিট আছে। কোনো মাক দেউতাকে নিজৰ ল'ৰাক মানে কেমেৰাৰ সন্মুখত মানে দেখাই নিদিয়ে, কি সঁচা ঘটনা কোনো নিদিয়ে যে মই মাৰিছোঁ অমুক কৰিছোঁ, সেইটোতো মই দিয়া নাই, সেইটোতো প্ৰেংকৰ কাৰণে দিছিলোঁ। তাতে এনেকৈ কমেণ্ট কৰিব নালাগে আপোনালোকে। আৰু মোকো সেনেকুৱা কমেণ্ট কৰিলে ময়ো বহুত বেয়া পাওঁ বা দুখ পাওঁ। যিহেতুকে মই অলৰেডি কৈছোঁ কি মই ল'ৰাটোৰ লগত প্ৰেংক কৰিছোঁ। প্ৰেংক কৰাত তাতে বুজিব লাগে আপোনালোকে, মই প্ৰেংক কৰা মানে কি অকণমানটো ষ্ট্ৰিক কৰি ক'ব লাগিব। যদি মই হাঁহি ক'লোঁ হয়, নিশ্চয় আপোনালোকে তেতিয়া গম পালে হয় যে মই মানে ধেমালি কৰি আছোঁ। তেন্তে এটা ভিডিঅ' বনোৱাৰ আগত আমি ভাবি লওঁ কি এনেকুৱা কৰিম যাতে মানুহজন যাতে এক্ট্ৰেক্ট হয়, মানে সেইখিনি ভিডিঅ'ত মানে সেই হিচাপত আমি বনাওঁ। তেনেহ'লে সেইটোতো ইউটিউবৰ কথাটো সকলোৱে জানে কি কোনে কেনেকৈ ভিডিঅ' বনায়। তাতে কমেণ্ট কৰিব নালাগে। বেয়া লাগিছে সেনেকুৱা কমেণ্ট ময়ো পাইছোঁ, তেন্তে সকলোৰে বেয়া লাগে, কাৰণ নিজৰ কষ্টত ভিডিঅ'বোৰ বনাই আছোঁ যিহেতুকে, আৰু আপোনালোকক ভাল পাবলৈ যাতে আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায়, সেইকাৰণে সেই ভিডিঅ'বোৰ দিছোঁ। তেন্তে তাতে এনেকুৱা কমেণ্ট পাই বহুতে বেয়া লাগে। সেনেকুৱা কমেণ্ট মোকো নকৰিব আপোনালোকে সেইবিলাক। আৰু চাওক, ল'ৰা ছোৱালীক এনে হ'লে আমি ঘৰত কিমান মানে সকলোৰে ঘৰত হয় এইটো, খং কৰোঁ, কিবা কৰোঁ, আৰু কেতিয়াবা মাৰাও যায় সেনেকুৱা মানে, বা নপৰিলে বা দুষ্ট কৰিলে তেতিয়া মাৰাও যায়। কিন্তু তেতিয়া কিন্তু কাৰো একো নহয়। আজি প্ৰেংক ভিডিঅ'টো দিয়াৰ কাৰণে মানে এনেকুৱা কমেণ্ট কৰিছে, মানে ল'ৰাটোক মানে এনেকুৱা কৰিছোঁ বুলি। তে সেনেকুৱা কথা নহয়। আজি মানে ভিডিঅ'টো কৰাৰ কাৰণেহে আপোনালোকে কৈছে, কিন্তু ঘৰত যে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালী যে কিমান মানে খং কৰে, 2 থাপ্পড় দিয়ে, কেতিয়াবা কিমান কি কৰা যায়, তেন্তে তেতিয়া আপোনালোকৰ একো নহয় নেকি? তেন্তে প্ৰথমে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে ভাবক, তাৰপিছত বেলেগৰ ভিডিঅ'ত কমেণ্ট কৰিব আপোনালোকে। তে সেনেকুৱা কমেণ্ট কৰাৰ আগতে 10 বাৰ ভাবি ল'ব আপোনালোকে। সেই কমেণ্টটো দিয়াৰ পিছত কেনেকুৱা লাগিব, আগৰ মানুহজনৰ কেনেকুৱা লাগিব, যোনে ভিডিঅ' বনাইছে এইটো তেওঁৰ কেনেকুৱা লাগিব। কাৰণ এটা ভিডিঅ' বনোৱাৰ কাৰণে সকলোৱে জানে, সকলোৱে এনি টাইম ইউটিউবততো সকলোৱে কয় কি এটা ভিডিঅ' বনোৱাৰ কাৰণে কিমান কষ্ট হয়, কিমান কি হয়। তে সেনেকুৱাকৈ কষ্ট কৰি নিজৰ ভিডিঅ' এটা দি আছোঁ। আজি যদি কিবা ভিডিঅ' এটা নাপাবা, ল'ৰাটোক লৈয়ে ভিডিঅ' বনাইছোঁ, কালি হাজবেণ্ডক লৈয়ে ভিডিঅ' বনাম, তে এনেকুৱা চলি থাকিব। এইবিলাক নৰ্মেল কথা, ঠিক আছে। তাতে বেয়া কমেণ্ট নকৰিব, সকলোকে ভাল কমেণ্ট দিয়ক, যাতে সকলোৱে যাতে সেই কমেণ্টটো পাই আপোনালোকৰ আশীৰ্বাদ যাতে আগবাঢ়ি যাব পাৰে। তে সেনেকুৱা কথা হ'ব লাগে, যাতে আপোনালোকৰ আশীৰ্বাদ লৈ যাতে আমি আগবাঢ়িব পাৰোঁ। আমাক মৰম দিয়ক, চেনেহ দিয়ক, সেইটোৱে লাগে, কাৰণ আপোনালোকৰ আশীৰ্বাদে আমাক আগুৱাই লৈ যাব। এইটোৱে আছিলে আজি ভিডিঅ'টোত। তেন্তে যদি কিবা ভুল হৈছে সকলোৱে ক্ষমা কৰি দিব। তেন্তে আজি ভিডিঅ'টো এইখিনি আছিলে। আজিলৈ বাই বাই।